হেল্ল' বন্ধুসকল, আজি আমি এই ভিডিঅ'টোত কিছুমান ফেক্ট অৰ্থাৎ আচৰিত কিন্তু সঁচা কথা বিষয়ে আলোচনা কৰিম। সৌৰজগতত পৃথিৱীৰ বাহিৰে আৰু কোনো গ্ৰহতে জুই জ্বলাব নোৱাৰি, কাৰণ জুই জ্বলাবলৈ যিমান অক্সিজেন দৰকাৰ সিমান অক্সিজেন বেলেগ গ্ৰহত পোৱা নাযায়। পৃথিৱীত অকল মানুহ আৰু ডলফিনে যেতিয়া মন যায় ছেক্স কৰে, আৰু বাকী জীৱ জন্তুবোৰে নিজৰ বংশ বৃদ্ধি কৰিবলৈহে ছেক্স কৰে। আমাৰ মানুহৰ দেহত 4 প্ৰকাৰৰ ব্লাড গ্ৰুপ পোৱা যায়, যেনে এ, বি, AB আৰু O, কিন্তু গৰুত 8টা ব্লাড গ্ৰুপ পোৱা যায়। আৰু মানুহৰ সৰু ল'ৰা ছোৱালীৰ গাত একাপ অৰ্থাৎ 250 গ্ৰাম তেজ থাকে, আৰু এজন বয়সস্থ মানুহৰ দেহত 5 লিটাৰকৈ তেজ থাকে। মানুহৰ দেহত পোৱা DNA লগত চিম্পাঞ্জীৰ DNA 96% মিল থাকে। হাঁহৰ পোৱালিৰ কণীৰ পৰা ওলোৱাৰ পিছত আগত যাকে দেখে তাক নিজৰ মাক বুলি ভাবে আৰু তাৰ পিছে পিছে দৌৰি যায়। পৃথিৱীত এনেকুৱা এটা গছ আছে যাক কোৱা হয় টমাটো। ইয়াক আলু আৰু বিলাহী লগাই বনোৱা হৈছে, যাৰ শিপাৰ পৰা আলু আৰু ডালৰ পৰা বিলাহী পোৱা যায়। আৰু পৃথিৱীত এনেকুৱা এটা লেম্প আছে যাক কোৱা হয় লং ডিষ্টেন্স ফ্ৰেণ্ডশ্বিপ লেম্প। যদি এই লেম্পটো আপোনাৰ নিজৰ বন্ধু বা গাৰ্লফ্ৰেণ্ডক গিফ্ট দিয়ে আৰু আনটো নিজৰ ওচৰত ৰাখে, আৰু যদি আপুনি বা আপোনাৰ বন্ধুজনে সেই লেম্পটো চুৱে, তেন্তে আনটো লেম্প জ্বলি উঠিব। লাগিলে আপুনি ইণ্ডিয়াত আৰু আপোনাৰ বন্ধুজন আমেৰিকাতো নাথাকে কিয়, তেতিয়াও লেম্পটো জ্বলি উঠিব। চ' বন্ধুসকল, মই আশা কৰিছোঁ আপোনালোকে এই ভিডিঅ'টো চাই ভাল পালে, আৰু যদি ভাল পালে তেন্তে ভিডিঅ'টো লাইক, শ্বেয়াৰ আৰু কিবা ক'ব থাকিলে কমেণ্ট কৰিব, লগতে চেনেলটো যেন ছাবস্ক্ৰাইব কৰে। ধন্যবাদ। চি ইউ নেক্সট ভিডিঅ'।